প্ৰথম কথাটো হ'ল মই বদৰুদ্দিন আজমলৰ যিটো বাইট আছিলে AN9 নেকি AN9 নিউজত বাইটটো মই শুনিছিলো মই বহুতবাৰ শুনিছো বহুতবাৰ চাইছো বাইটটোত আমি যদি লজিকেলি যাওঁ হয় আমি যদি ইমোশনেলি যাওঁ তেনেহলে বহুত কিবা কিবি কৰিব পাৰি হয় ইমোশনেলি যাওঁ তেতিয়াহলে বহুত ওলট পালট কৰিব পাৰি পৃথিৱীখন কিন্তু ইমোশনটো সদায় নাখাটে আমি লজিকেলি যদি যাওঁ কাৰণ কোনো এটা মেটাৰ আজি যদি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ওপৰত শুনিছো কৰবাত এজাহাৰো দিছে যদি আমি লজিকেলি ফাইট কৰিবলৈ যাওঁ তেনেহলে আমি এটা এটা পইণ্ট চাব লাগিব এতিয়া কোনোবা এজন এডভকেটে বোলে কৈছে যে ইয়াতে কেছ দিব পাৰিব কেছ চলিব এজাহাৰ দিছে কিন্তু মোৰ প্ৰতিক্ৰিয়াটো হ'ল কি যে আমি যদি বস্তু এটা আদালতলৈ লৈ যাওঁ তেনেহলে আদালতত মেৰিট হ'ব আৰু মেৰিটত বস্তুটো এনেকুৱা হ'ব যে বদৰুদ্দিন আজমল ডাঙৰীয়াই যিটো ভাষ্য দিছিলে সেই ভাষ্যটোৰ এটা এটা শব্দ বিচাৰৰ আওতালৈ আহিব এটা এটা শব্দ বিচাৰৰ আওতালৈ আহিব গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৈছিলে সেই কথাখিনি আমি টেক্সটটো গোটেই ভালকে যদি আমি লিখি লৈ চাওঁ তেতিয়াহ'লে আমি দেখিম যে তেওঁৰ ভাষ্যটোত কোনো হিন্দু মানুহক আক্ৰমণ কৰা নাই তেওঁৰ ভাষ্যটোত তেওঁ এবাৰো হিন্দু শব্দটো মুখলৈ অনা নাই তেওঁ কেইটামান শব্দ কৈছে এছাম মানুহক বুজাবলে তেওঁ এছাম মানুহক বুজাইছে কোন চাম মানুহক বুজাইছে সেইটো পিছৰ কথা কিন্তু তেওঁ এছাম মানুহক বুজাইছে আৰু এছাম মানুহক বুজাওঁতে তেওঁ ব্যৱহাৰ কৰিছে হিন্দী কেইটামান শব্দ ইনকো হয় वो लोग হয় उनको भी यस আৰু आप लोग का यहाँ এই চাৰিটা শব্দ হিন্দী শব্দ চাৰিটা ব্যৱহাৰ কৰিছে মই ৰিপিট কৰিছো इनको वो लोग उनको भी आपका यहाँ এই চাৰিটা শব্দ ব্যৱহাৰ কৰিছে গতিকে আমি ইনকো মানে এওঁলোক কোন বদৰুদ্দিন আজমলেতো কোৱা নাই নহয় যে হিন্দু কো বুলিতো তেওঁ কোৱা নাই তেওঁ কৈছে ইনকো ও লোক মানে তেওঁলোক বদৰুদ্দিন আজমলেতো কোৱা নাই যে হিন্দু লোক আকৌ কৈছে উনকো ভি তাৰ মানে তেওঁলোককো ইয়াততো কোৱা নাই হিন্দু কো ভি বুলিতো নাই কোৱা উনকো ভি বুলি কৈছে তাৰপিছত কৈছে আপকা ইহা ভি তাৰ মানে আপোনাৰ লোকৰ তাতো ইয়াততো কোৱা নাই হিন্দু কা ইহা ভি এনেকেতো কোৱা নাই গতিকে বদৰুদ্দিন আজমলে হিন্দুক এই কথাখিনি কোৱাই নাই তেওঁ হিন্দুক কোৱাই নাই তেওঁ হয়তো তেওঁ সেই চাম মানুহক কৈছে যি চাম মানুহে কিছুদিনৰ আগতে মুছলমান মহিলাসকলক মিয়া মহিলাসকলক সন্তান জন্ম দিয়া মেচিন বুলি খুব ঘৃণনীয়ভাৱে ইটিকিং কৰিছিলে এতিয়া অসমত দুই লাগিছে বোলে বদৰুদ্দিন আজমলে এনেকুৱা লেতেৰা কথা ক'লে অলপ দিনৰ আগতে যে হিমন্ত বিশ্ব শৰ্মাই যে কৈছিলে যে মিয়া মহিলা সন্তান জন্ম দিয়া মেচিন সেইটো কি আছিলে সেইটো কিমান সভ্য আছিলে ৰাজনীতি জড়িত আছে নেকি এই মন্তব্য মই ৰাজনীতিৰ কথাটো নাজানো দেই মই ৰাজনীতি বৰ্তমান আজিৰ তাৰিখত মই ৰাজনৈতিক ব্যক্তি নহয় আৰু এই কথাটোত মই ৰাজনীতিত দেখা নাই দেই এই কথাটোত মই ৰাজনীতি দেখা নাই চিধা চিধি এটা কথা হ'ল চাওক আপুনিও জানে যে আমাৰ অসমত মিয়া বুলি এছাম মানুহক ইমান আক্ৰমণ কৰি থকা হৈছে অন্য এছাম মানুহৰ দ্বাৰা আমাৰ অসমত থকা এছাম মুছলমানক যাক মিয়া বুলি গেদাগেদি বুলি ইটিকিং কৰা যায় তেওঁলোকক আন এছাম অসমত থকা বাস কৰা নাগৰিকৰ দ্বাৰা ইমান লেতেৰাকে গালি পৰা হৈছে বিশ্বনবী হজৰত মহম্মদক কি বুলি কৈছে যে ডকাইত বহু বিবাহিত আপোনাৰ মোৰ সঁচা কথা ক'বলৈ গ'লে মই ক্ষমা বিচাৰিছো মহান নবীৰ ওচৰত ক্ষমা বিচাৰি মই এই শব্দকেইটা ক'বলৈ মোৰ লাজ লাগিছে মোৰ দুখ লাগিছে সেই মহান বিশ্ব নবীজনক ইমান অশ্লীল কথাৰে যেতিয়া গালি পাৰিছিলে ক'ত গৈছিলে অসমৰ মানুহবিলাক যেতিয়া কোৰাণক জ্বলাই দিব লাগে বুলি কোৱা হৈছিলে যেতিয়া কোৰাণ শ্বৰীফক যেতিয়া সন্ত্ৰাসবাদীৰ হাত পুথি বুলি কোৱা হৈছিলে কোৰাণ শ্বৰীফ এখন হোলী বুক পবিত্ৰ ধৰ্মগ্ৰন্থ কোৰাণ শ্বৰীফক যেতিয়া সন্ত্ৰাসবাদীৰ হাত পুথি বুলি কোৱা হৈছিলে এই মানুহবিলাক ক'লৈ গৈছিলে তেতিয়া
এই সন্দৰ্ভত বদৰুদ্দিন আজমল ডাঙৰীয়াই কোনো মানুহক কোনো বেয়াকে কথা কোৱা নাই। আছু নিমত দিল তেতিয়া, কিন্তু এই বদৰুদ্দিন আজমলৰ বক্তব্যৰ পিছত আছুৱে শংকৰজ্যোতি বৰাৰ টিভিৰ সন্মুখত বিভিন্ন ধৰণৰ মন্তব্য কৰিছে, কিন্তু যেতিয়া সত্যৰঞ্জন বৰাই আজমলক ডকাইত বুলি কৈছিল তেতিয়া আছু নিমাত কিয় আছিল? আপুনি এই সন্দৰ্ভত এটা পোষ্ট কৰিছে। হয়, মই কৰিমেই, কাৰণ আছুৰ কাম কি? আছু মানে কি? সদৌ অসম ছাত্ৰ সন্থা। আছুৰ কাম কি হোৱা উচিত? ডিব্ৰুগড় ইউনিভাৰ্চিটিত এটা ল'ৰাৰ ৰেগিঙৰ উৎপাতত থাকিব নোৱাৰি চুইচাইড কৰিবলৈ জঁপিয়াই দিলে। সেই ল'ৰাটোৰ কঁকালৰ অপাৰেশ্যন হৈছে, বেচেৰা ল'ৰাটো কঁকালটো গোটেই একদম ভাঙি গ'ল, আমি দেখিছোঁ। গতিকে সেই পৰ্যায় পালেগে। আছু ক'ত আছিলে তেতিয়া? আছুৱে কিয় খবৰ নলয় কোনটো হোষ্টেলত কি হয়? মোৰ নিজৰ ল'ৰাটো ৰেগিঙৰ বলি হৈছিলে, মোৰ নিজৰ ল'ৰাটোক মাৰি দিছিলে। সেই সময়ত আছুৱে কিয় হোষ্টেলে গৈ যেতিয়া আপোনাৰ নিউ কামাৰ আহে সেই সময়ত পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টৰ পাৰ্টিকুলাৰ আঞ্চলিকৰ আছুবিলাক কলৈ যায়? আছুৰ কাম কি? ছাত্ৰক সুৰক্ষা দিয়া, পৰীক্ষা সময়মতে পতা, ল'ৰা ছোৱালীয়ে কিতাপ পাইছে নাই চোৱা, এইবিলাক কৰিব লাগে নে আছুৱে? নে বদৰুদ্দিন আজমলে কি কৰে তাক লৈ পেলাই আছু ব্যস্ত হ'ব লাগে? আছু মানে এতিয়া বিজেপি, সদৌ অসম ছাত্ৰ সন্থা এতিয়া বিজেপি। এই ল'ৰাটো ৰাহুল ছেত্ৰীক আজি কিয় ধৰিব পৰা নাই? ৰাহুল ছেত্ৰীক এতিয়ালৈকে কিয় ধৰিব পৰা নাই? সমুজ্জ্বল ভট্টাচাৰ্যই ৰাহুল ছেত্ৰীৰ কথাটোত কিয় মাত মতা নাই? চাওক, বিজেপিয়ে কি কৈছিলে যে মুছলমান হিন্দুৰ শত্ৰু, মুছলমানে হিন্দুক শেষ কৰি দিব। এতিয়া হিন্দু খতৰা মে হে বুলি কৈছিলে, হিন্দু খতৰা মে হে। यस हिंदू खतरा में है, लेकिन हिंदू खतरा में है तो सिर्फ हिंदू से खतरा में है, मुसलमानों से नहीं। হয় হয় বাইদেউ, আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিটো হিন্দু ল'ৰা, যি তিনিটা হিন্দু ল'ৰা ওপৰৰ পৰা এটা জঁপিয়াই চুইচাইড কৰিবলৈ লৈছিলে, আনন্দ শৰ্মা, সি মাৰোৱাৰী ল'ৰা, সি হিন্দু, আৰু ৰাহুল ছেত্ৰীও হিন্দু, নেপালী ল'ৰা। তেনেহ'লে হিন্দু से खतरा में है अभी, मुसलमानों से नहीं है।